हेलो एभ्रिवान কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল আজি আকৌ আহিলো আপোনালোকৰ মাজলৈ আন দিনৰ দৰে এটা ভাল লগা দিন ভাল লগা মুহূৰ্ত আৰু ভাল লগা পৰিৱেশৰ লগত সকলোখিনি লৈ আহিছো আপোনালোকৰ মাজলৈ আশা কৰিছো আন দিনৰ দৰে আজি ভিডিঅ'টো আকোৱালি ল'ব আসলতে আজি মই অকলে মনটো অলপ ইকুনমান ভয়ও লাগি আছে যেহেতু অকলে আহিছো আৰু এয়া বাৰু ক'ত আছে ধৰিব পাৰিছেনে এয়া হৈছে যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি তাত এটা এক্সাম আছিলে কিহৰ এক্সাম কি কথা মই ইমান ডিটেইলছ ক'ব বিচৰা নাই কিন্তু তাত এটা এক্সাম আছিলে তাত গৈছিলোঁ আৰু এয়া এগ্ৰিকালচাৰ ভিতৰ ভাগ আৰু এই যে দেখিছে মানুহখিনি ৰৈ আছে সেয়া যিসকল ছোৱালীয়ে এক্সাম দিব আহিছে হয়তো কোনোবা মাক আহিছে কোনোবা দেউতাক আৰু কোনোবা বয়ফ্ৰেণ্ড আচলতে আজিকালি ছোৱালীবোৰ বহুত বেছি লাকি তেওঁলোকৰ জীৱনত থকা ভাল পোৱাখিনি আচলতে প্ৰতিজন ল'ৰাই ইমান ধুনীয়াকৈ ফুটাই তুলিব বিচাৰে আসলতে কি হয় জানেনে বেয়া সময়ত মানুহৰ সংগী বহুত ওলায় কিন্তু যেতিয়া ভাল কিবা এটা কৰিব যায় তেতিয়া সংগীৰ বহুত অভাৱ হয় গতিকে যিসকল ছোৱালীয়ে এনেকুৱা এজন মানুহ পায় ন তেওঁলোকে আচলতে জীৱনটো সজাবলৈ বহুত বেছি সহজ হৈ পৰে মই পিছে অকলে আহিছোঁ দেই মই আকৌ এইটো ক'বলৈ যোৱা নাই যে মোৰ জীৱনত নাই মই আনলাকি মোৰ জীৱনতো আছে মোৰ মা দেউতা বহুত বেছি সহযোগ কৰে এই ক্ষেত্ৰত কিন্তু মইহে আনিব নিবিচাৰি 2 ঘণ্টা যিহেতু বাহিৰত ৰৈ থাকিব লাগিব মই যিহেতু চিনিয়ে পাওঁ গতিকে ইমান বেছি জটিল নহয় যোৰহাটৰে ছোৱালী ইউনিভাৰ্চিটিৰ ভিতৰ ভাগ ইমান বেছি ভাল লগা আৰু তাত যেতিয়া যিখিনি ষ্টুডেণ্টে পঢ়ে হয়তো তেওঁলোক বহুত লাকি হয় আৰু ময়ো নিজকে বহুত বেছি ভাগ্যৱান বুলি ভাবিছোঁ যে মোৰো কাৰণে এটা মুহূৰ্ত আহিলে যে মই ইউনিভাৰ্চিটিখনৰ ভিতৰ ভাগ বহুত ধুনীয়াকৈ মানে চাব পাৰিছোঁ আৰু ধুনীয়াকৈ মই উপভোগ কৰিব পাৰিছোঁ আৰু তাৰ শ্ৰেণীকোঠাত বহি ধুনীয়াকৈ এটা পৰীক্ষা দিবলৈ যাব পাৰিছোঁ আচলতে মানুহে সফল হওক বা নহওক সকলোখিনি কাম কৰি চাব লাগে যোগ্যতা থাকিলেহে যোগ্যতা নাথাকিলেতো উপায় নাই কিন্তু যোগ্যতা থাকিলে সকলোখিনি চেষ্টা কৰা উচিত বুলি মই ভাবোঁ আচলতে সফলতাৰ দৌৰত আমি কিছুমান এনেকুৱা ভাল লগা মুহূৰ্ত উপভোগ কৰোঁ সেইখিনি ধৰি ৰাখিবলৈ সকলোৱে বিচাৰে আৰু ময়ো সেইবাবে ধৰি ৰাখিলোঁ ইউনিভাৰ্চিটিৰ ভিতৰখন মই দেখা নাছিলোঁ যাব পাৰি নোৱাৰা নহয় কিন্তু এনেই ইউনিভাৰ্চিটিখন চোৱা আৰু কিবা এটা কামত গৈ ইউনিভাৰ্চিটিখন উপভোগ কৰাৰ মাজত পাৰ্থক্য থাকে আচলতে সেইবাবে মই আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ আৰু লগত মোৰ ভণ্টি এজনী আহিছে মোৰ নিজৰ ভণ্টি নহয় মানে চিনাকি ভণ্টি এজনী আছে তাই পিছে বেলেগৰ লগত যাব এইকণ মোৰ লগতে যাওঁ বুলি ক'লে আৰু এই যদিও আমি কৈছোঁ যোৰহাটত ইমান বেছি ভাল লগা ঠাই আছে বহুত বেছি আমি সুখী কিন্তু ইয়াৰ মাজত এনেকুৱা মানুহ আছে যে যোৰহাটৰ এই ঠাইবোৰ আহি পোৱা নাই বা এনেকুৱা ঠাই আছে বুলি জনাৰো প্ৰয়োজনবোধ নকৰা তেনেকুৱা মানুহ আছে আচলতে তেওঁলোকৰ গাত ভুল নাই তেওঁলোকে হয়তো এইখন পৃথিৱীত এই ক'ত কি আছে কি কথা জানিবলৈ ইমান বেছি আগ্ৰহীও নহয় আৰু আমি এনেকুৱা মানুহ যে আমি য'ত যাওঁ সেই জেগাখন যেতিয়া ভাল দেখোঁ আমি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ ইয়াত কোনো ধৰণৰ স্বাৰ্থ নাই এইবাবে শ্বেয়াৰ কৰোঁ যাতে মোৰ লগতে আৰু 10জনেও এই ঠাইখন উপভোগ কৰিব পাৰে আৰু আহিলোঁ আৰু এইজনী আছে মোৰ চিনাকি ভণ্টি এজনী একেখন কলেজতে পঢ়া তাইকো অকণমান দেখাইছোঁ কিন্তু তাই লাজ কৰে সেইবাবে মুখখন ঢাকি দিলে আৰু এই যে দেখিছে ঠাইবোৰ মই অকণমান দেখাই দিছোঁ চাই থাকক ভিডিঅ' দেখিবলৈকে ঘাটে ঘাটে গাভৰু আমুৰ নায়কনো পারে পারে দেখারে কাতে পরে চকু আঘুনি বায়ো গাতে নায়ো ইঘরে সিঘরে কথা চবায়ো চাকরিতে গরু দামুরি সরু সরু গৰখীয়া খাই পকা পকা লাৰু মরিলে কোনো ইয়াত রহিমে জনম আপদে বিপদে যারা ইজনে সিজন মরিলে কোনো ইয়াত রহিমে জনম আপদে বিপদে যারা ইজনে সিজন গাঁৱৰে সৰু সৰু পদূলি সুবাস আমোল মোল সেৱালি মাৰিতে ওলমি ওলমি খেৰৰে মেজিতে চুচৰি বাগৰি লুকা ভাগু দৰা কইনা আৰু কত খেল আছে খেলি সৰু দৰা চোবাৰে da 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 da
ইউনিভাৰ্চিটিৰ এতিয়া মই বাহিৰত আহিলোঁ আৰু এতিয়া ঘৰলৈ যাওঁ বুলি গাড়ীত বহি লৈছোঁ। দূৰৰ পৰা ভাহি অহা ভাগত ইমান বেছি ভাল লাগে, সেইবাবে অকণমান শ্বেয়াৰ কৰি দিলোঁ। ফাইনেলি ঘৰ ওচৰত পাই গ'লোহি আৰু সেইকাৰণে এতিয়া আমাৰ ৰাস্তাটো গাড়ী এখনো নাই, অকলে অকলে আহি আছোঁ। এনেকুৱা গৰমত যেতিয়া অকলে অকলে খোজকাঢ়ি থকা কেনেকুৱা লাগে, যিসকল যায় তেওঁলোকে গম পাব। ইমান বেছি ফেচিলিটি নাই যিহেতু খোজকাঢ়িবই লাগিব। আৰু আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আপোনালোকে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব এনেকৈ। বহুত বেছি একদম গৰম উঠিছে, ঠিকিছে পূৰা একদম ৰ'দ দি আছে। ৰ'দটো কম যদিও মানে গৰমটো বেছি উঠিছে আৰু ভাগৰি পৰা নিচিনা লাগিছে। ৰাতিপুৱাই যোৱা আৰু এতিয়া আহিছোঁ অকলে অকলে, গোটেইখন পিটপিটাই ফুৰিছোঁ, গতিকে ভাগৰটো লাগিবই। যিহেতু ইমান বেছি খোজকাঢ়ি থকা নহয় যে, কেতিয়াবা যদি ক'ৰবাত খোজকাঢ়ি যাওঁ হয় বহুত বেছি ভাগৰ লাগে। আৰু আপোনালোকৰ বাবে এনেকুৱা নতুন নতুন ভিডিঅ' সময় আনিবলৈ চেষ্টা কৰিম আৰু মৰম দি থাকিব যাতে মই আগুৱাই যাব পাৰোঁ। নাজানো জীৱনত সফল কিমান হ'ব পাৰোঁ, কিন্তু চেষ্টা কৰি আছোঁ।